দাদা মনাখান লৈ আছোন মই বাজাৰৰ পৰা আহোঁ চালা মনাখান অনাটো ইমান দেৰি কি কম মনাখান কি নাকো দালি চেনি চাহপাত আদা কাঠৰ দিন দিব নাপাওঁ ইমানেই আনিব লাগিব না দে তে মই বাজাৰৰ পৰা আহোঁ দে কি হ'লে তোৰ আৰু মই বাজাৰৰ পৰা আহোঁ তোৰ জন্মদিন মই আৰু কিয় ভাবিম আছে মনত মোৰ আহোঁ কেক আৰু কি কৰা তই খেলা হৈছে টাউনৰ নিয়ম অকৰা লগৰ চলি মাতিব পলা মাংস খুৱাব আকৌ কেক চেক কাটিব নালাগে আমাৰ গাঁৱৰ নিয়ম আমি কৰিম আগতে আমাৰ মাইকীতে নাই জন্মদিন পাতিছিল আৰু এই গাঁৱৰ মানুহ দুটা মাতিছিল ধুনীয়াকৈ দুটা চলি মাতিছিল গুবৰা চলি তোৰো সেনেকৈ মই মাতিম দুটা বয়সস্থ মানুহ মাতিম আৰু গুবৰা চলিৰ দুটা মাতিম আৰু পুঠি চাম তই আশীৰ্বাদ পাবি অকৰা খেলা আকৌ কেক চেক কাটিব নালাগে আগৰ দিনৰ কথা আছিলে এতিয়াৰ দিন বেলেগ মই এতিয়া দিনত চলি কেক পলা মাংস আনি খুৱাব লাগিব মোৰ লগৰ চলিক নহ'বা মই ঘৰলৈ গুচি তালৈ বুজো দে এ বাবা তই নিজে অলপ বুজি পাবা লাগে আমাৰ এই ঘৰটো দেখিছা না 2 বছৰ হ'ল ইটাক গেলি উলিয়াব পৰা নাই তইতো অলপ নিজে বুজি পা মই নাজানো মোক কেক আনি পলা মাংস খুৱাব লাগিব মোৰ লগৰ চলিক নহ'বা মই ঘৰ জুই লগাই দিম বাপা ঐ মোৰো বাবাৰ কি খং শুনছা না কথা জবছৰ মোবাইল দিয়া নাযাৰ হয় কৃষ্ণাৰ ভাঙি আছে কি ঠিক ঘৰটো জ্বলি পাৰে কিবা কৰি হ'লে জন্মদিন মাত লৈ এই ৰহে সদাকা জন্মদিন পাতকে থাকা তইও কথা কম নহয় জন্মদিন সেনা বস্তু বুলি ভাবিছা নেকি ভাতৰ লগত পানী খাওঁ আৰু তইও কি হেৰি কৰি থাকানো তাৰ হৈ তইও মাতা হ'ব নহয় মই যি কৰিব লাগে কৰিম মই আগে বাজাৰৰ পৰা আহোঁ দে কি চলি জন্ম দিলোৱে মই এইটো বাঘত তেল চলি বাপা ঐ তেওঁলে জন্মদিন পাতিব লাগে চালা পকেটত নাই পইচা এটা ইনকে যি জন্মদিন পাতি সৰুতেতো মাকক খালাকে এতিয়া মোক খাব কিজানি চলিও কি খকলা তোৰ হয়ে নাই ইনকে কেনেকে হ'ব তোক কৈ নাই দৰমহা দি থকা হৈছে বহুত কাম গম পাইছা না যা খৰি কেন্টি পেন্টি আৰু বাৰ দেখি বেৰাও দিব লাগিব কি কামলা বান্ধি এইগিলা কালা মোৰো জীৱন একবাৰ মাষ্টৰৰ ঘৰৰ পৰা আহোঁ ৰ মাষ্টৰৰ খবৰ ওলোৱা নাই বহুত দিন কিবা কৰিছে মাষ্টৰে বাজাৰৰ পিছত যাম ঐ মাষ্টৰ মাষ্টৰ হাও খবলা ধুনে তোৰ কি হৈছে খবলাকে মাষ্টৰ আছেনে নাই ঘৰত আছে অঁ মাষ্টৰৰ কথা বুলি কবি দেচোন তই কি কৰিছা অঁ তোক দেখাও নাই মই বহুত দিন দেচোন খবলা কি কাম কৰিছা তোক অঁ তোৰ আগৰ চাকৰিটো কি হ'লে এই মাষ্টৰক মাতি লৈ আহ মাষ্টৰৰো খবৰ নাই বহুত দিন একবাৰ খবৰ মাষ্টৰেও আতি চাতি বিয়া দি এতিয়া গোটেইগাল মানুহ কি হ'ব আছে দে ময়ো মাষ্টৰৰ খবৰটো লোৱা নাই অঁ মাষ্টৰ বাবু তোমাৰ তাতে আছিলোঁ ৰ'বা দে বহ কিবা সকামতে নাই নাই ৰে বাজাৰত দি কিনাইছিলোঁ মই বোলো মাষ্টৰকো জনাই বহুত দিন বিয়াৰ পাইতো আহে নাই তোমাৰ তাকে তাকেতো বোলো বহুত দিন দেখাও নাই আমাৰ এওঁ কৈয়ে থাকে তোৰ কথা কৈছা দা এজি সেইকাৰণে অলপমান মই বোলো সময়ো মিলছি মাষ্টৰৰ তাৰ পৰা হ'ব বাজাৰো মই যাব লগা আছিল ৰ অলপ আমাৰ এওঁ নাই না ঘৰত ক'ত গৈছি নকটি দে এই দুৰ্গা পূজাত বুলি ঘৰত যাম এই বিহু বুলি ঘৰত যাম এতিয়াতো যাত্ৰাৰ সভায়ে চলি আছে সূৰ্য থিয়েটাৰ মাতছি তাতেই গৈছি মোৰো আলে বিলে এই কামলাটো মাতছোঁ হয়তো হাতে দেখাই পিছা এই পালাই মাৰি থাকে নকপি দে জীৱনটো কিবা হৈছে আৰু মোৰো কি ক'বা কামলা চামলা মাতি লাভ নাই হা মাষ্টৰ নাই না খবলাকো নামেত পাই নকপি দে মোৰো দেহা এতিয়া নাই না কি তোমাক কি নহওক ৰ'বাচোন তোমাৰতো হেৰিয়ে মই কিবাকে উদ্ধাৰ হৈছোঁ ৰ'বা মোৰতো যি কথা টিকেট পাতি ওপৰত বেছি মই চলিটো যত তত কৰিছি মাষ্টৰ কিনো কয় কি ক'বা তোমাৰ আপি তিনিটা হয় ভালে হৈছে আপা নহয় মোৰতো আপা এটা হয়ো বহুত কানা লাগছি এই আজি তোমাৰ কালি তাৰ জন্মদিন সেইটোক লৈ আৰু হাহাকাৰ লাগছি কিবা বোলে জন্মদিন পাতে কেক কাটিব আৰু তাৰে উপৰি তোমাৰ কিবা বোলে পোলাও আৰু মাংস খুৱাব লগৰ চলিক মাতি সেই এটা য'ত কি ভাবি আছ মাষ্টৰ নাই কিবা এটা কথা ভাবিলো ৰ'বা জন্মদিন কোনদিনা হ'ল জন্মদিন অহাকালি অহাকালি নেকি কি পিছে কি হেৰি কৰিছ প্ৰগ্ৰেম কৰিছ মোৰ প্ৰগ্ৰেম আকৌ কৰিবৰ ইচ্ছা নাই মই তাক কৈছোঁ আগতে তুমি নিজে নাজানো আমাৰ দিনত কি থকাকে মাইকীতে নাই হেৰি কৰিছিল ঠগি দিছিল ভাটিবেলা কি ক'বা মাষ্টৰ বাবু জন্মদিনটো পাতিব লাগিছিলে
এতিয়া কি বুলি কয় তাতো কেনেকে তোমাৰ পইচা পাতিও নাই তাকেতো মাথা মাৰি আছো ৰ'বা তেতিয়াহ'লে এটা কাম নকৰে মাষ্টৰ কি কচোন অলপ পইচা ধাৰি নদে গা মোক পইচা পইচা লাগিছিল হা নিউলা তোৰ দিয়া মই নাজানো তই নাহিবি এই তোৰ চাহ ময়ো কম পাল বুলি ভাবিছা দিম ৰ তোক পইচা নিউলা পইচা নায়ে দেখোন হা মোৰ এই 300 নে 400 টকাই আছে মই এতিয়া গধূলিবিলাক আলি মই ফকলাকে দিব লাগিব আমাৰ এও নাই ঘৰত বেংককো যাব পৰা নাই মই এতিয়া কি কম মই দিবা পাৰিলে মোৰে ভাল লাগিল হৈ দেচোন ময়ো জমৰ মাকক চলি আহিবা দা হ'ব দাতে নাই যদি মাষ্টৰ কি কম কিবাকে আৰু কিবা কৰি থ'ব লাগিব দা ময়ো চাহকেও খাবাই লৈ নাই না আমাৰ এও এতিয়া ময়ো কৰিব নোৱাৰো নালাগে দা মাষ্টৰ চাহ নাখাং দা মই বাপা তুমি চাহ খোৱা কথা কৈছ বেয়া নাপাওঁ বাপৰে বাপ বেয়া নাপাং তেমা হওঁ দা দে দে জন্মদিনা মাতিম হ'ব দে দাতে যাবা তুমি দাতে দা বাপ্পা ঐ আহিলো ৰ কিবাকে বাজাৰো পাই ঘৰত বা আৰু কিবা য'ত বত চলি আছে হয় কালি জন্মদিন মোৰোতো চলি কম নহয় আৰু ৰুন্ধেতে বহি আছা কামনাখান ল এতে বৰ্তগাকে গৰুৱে মাছ আনিছো বনি পাৰি পাই যাই কিনতে চাটনি বনোৱা গেল যা মই হাত ভৰি কিনি ধুই কিনতে ভাত খাং তই ভাবি নে কিবা অ আছে দে মনত জন্মদিনৰ কথাটো তোৰ ঘৰৰ কথাটো মনতে আছে বাপ্পা ঐ মোৰো যি চলি হয় ঘৰটোতো ওলাই নাই জুইছো জ্বলে তাতো বেছি টাইম নালাগে জন্মদিনখান কিবাকে কৰিব লাগিব দে কালি ইয়া পুৰা পানী মিছা পানী মানি গৈছে ৰ আজি তোমাৰ জন্মদিন না কিবা জন্মদিনৰ শুভেচ্ছা থাকিলে ওচৰত গ'লে শুভেচ্ছা লাগিলে নহয় কিবা দিবি হ'ব দে কিবা এটা দিম দে আৰু আমাৰ মাজৰ ৰুমটো চাফা কৰি থবি দে হ'ব দে চাফা কৰি বস্তু কেইটা থম চাফা কৰি দিওঁ দে মই আজি তো মোৰ জন্মদিনে কম বস্তু মাংসি লগৰ চলি এটা তোৰ বাই হাজাৰী কেকটো আনিছি না সুধি ঘূৰ কি হ'লে মোৰ কেকটো নিলি না নাই অ কেকটো দিছো দে এটা তোৰ কিমান ওজনৰ এই আপোনালোকৰ কেকটো দিছো মোৰ দামলি তো নকৰিলে কি কয় হে আৰু কি ফেভাৰৰ কি ফেবাৰৰে কেকৰ কিবা ফেবাৰ থাকে মোক চকলেট কেক লাগিব এ তই এনকি দে যি লাগে মই পইচা দিম তোক আজি স্কুলত গৈছিলি আজি স্কুল নেগলো ৰ ভাই কিয় আজি আমাৰ মামাহঁতৰ কাষত এখন বিয়া আছিল বিয়া খাবাইছিলো হয় নেকি চালা আপাক ক'লো মই কেকটো আনা বুলি কেকতো আনা নাই কি কৰোৱে মই এতিয়া তহঁতে মোৰ কেকৰ জেগাত ঘৰ গুচি যাব কিবাকে ভাবিছোঁ হাতটো কি যি কৰোঁ এই ৰত্নেশ্বৰীকে মাথাউৰিটো ৰত্নেশ্বৰী নে কিবা এই ৰত্নেশ্বৰী এই ৰত্নেশ্বৰী কি কবি মই ভাই এটা বৰ ডাঙৰ বিপদত পৰিছোঁ হে কি হ'ল দাদা আগতে তহঁতৰ বাইকেৰে মই সহায় কৰিছিলোঁ এনেকৈ বিপদত পৰিলি আজি মোৰ চলিটোৰ জন্মদিন গম পাইছো ৰ তাকে এতিয়া কেক এটা লাগে তাক কেকটো মই আনা নহ'লে সি মোৰ এই ঘৰটো জুই লাগে দাং খুজিছি মোৰতো চলি জানাই যি ভাগত তেল চলি তই মোক এটা সহায় নকৰা কিয়া কি হ'ল দাদা তই তাক কবি যি বাইকেৰে দোকানত গৈছিল কেকটো আনিবা নাপলাক দোকান বন্ধ বুলি কবি দে দয়ে টেনশ্যন নলবি দৌকে গেলি মই ভাটিবেলাটো যোগাৰ কৰি থৈ দিম হ'ব দে যা এতিয়া যা তুন্দে কিন্তু বাঢ়ি নাযাবি যা 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 বেটা তুন্দে মালৰ গেলি মিছা কথা ক'ব পাৰা হৈ গেলি যা হ'ব যা কিবা এটা কৰিম তুন্দকো পুতাকৰ জন্মদিনত খাইছিল না হ'ব সপ্তাহ জন্মদিন নে এটা জাঙা অ সপ্তাহ হয় গেলি অ সপ্তাহ হয় মলিয়ে অ সপ্তাহ জন্মদিন খাব আহিছো ৰ আচ্ছা ভালে আহিছি দে গাইছি দে কথা কথা হাও সপ্তাহটো তই কি লৈ যায় আৰু তোন গিফ্ট দিলে তো ল'ব লাগিব দে হয় নেকি আমিতো আকৌ আনা নাই হ'ব দে আকৌ নহয় মোৱা নানা তই হাও সপ্তাহ মোৱা নাই ঢুকুনে হ'ব আকৌ নহয় কেকটো লৈ আহ ৰানিছো পদাল কেকটো লৈ নিচুৰা বাবা কেকটো আৰু গোটাকেইটা আহিছ আজি ৰবা দেউলা ঘৰা বাবা কেকটো কাট অ সপ্তাহ তই যেনে সপ্তাহটো লৈ দে তই মই চুৰি খান লওঁ দে বা চুৰি খান লওঁ বাপ্পা ওখান কি চুৰিয়ে To you, happy birthday to you. Happy birthday, happy birthday. কেকটো কাট হেপী বাৰ্থডে Happy birthday to you, Septa. Happy birthday to you, Septa. কি আপলা খানা কেনা হল এই নাওলা চিতে বঢ়িয়া আহিছে দিয়া
চেপ্তা কয় গেল সপ্তাহ আছে ৰ'বা কোক বা গালি ঐ সপ্তাহ হা তোক মাতিছে পগলাই খানা কেনে হ'ল এ বঢ়িয়া হৈছে কিবা আনিছে না চাওঁ আমি খাব আহিছোঁ দিবা নাই নহয় হ'ব দে দিয়া কম নাই হা কোন আনিলি তই পগলা আকৌ নাই আমি খাব আহিছোঁ দে হ'ব দে যা হ'ব যা এই যাং দে যা দে ভফলাই আকৌ নিলাকে দে হ'ব দে সি আৰু কি আনিব হাজিৰা কামলা কৰি খোৱা মানুহ এন্ধে নাছে ভিতৰত খাই এন্ধে আনিবও পাৰে ৰ চাং ৰচোন এন্দৰে খোৱা নাই নেকি হ'বা পাৰে ৰ আহিব ৰ খোৱালি দে ওলা দে চেপ্তা যাম দে ৰ আউতো আকৌ নিলি মই আৰু কি আনিম পিছত গেলে কিবা দিম দে হ'ব দে লৈ নালিয়া দে হ'ব দে জগ দে যা আৱশ্যক গিলে আনিবি কিন্তু আনিম দে মই বেগটো এনে ললো হ'ব ৰ উঠব ৰ কিবা এই দুৱাচি ৰখাই লৈ আহিছা খোৱা দিছি না মোক গেলি কিবা আনিছে না চাওঁ মইতো আকৌ তই কিবা আনিছা হাও মইতো কৰা নাই সদায় শুনো আকৌ নিলাকে দৌ ভালকে খালি না খনাই ভালকে নাখলি আপা এটা কাম কৰছো এহাদকে ভালকে খুৱাংছো আমি দৌ ভালকে খনাই নে খাবি যো ৰুমতে আছে ভালকে যোৱা খাবি আয়ো জন্মদিন খাবা আয়ো কালো জন্মদিন খাবা নহ'ব দে আয়ো নালি বিয়া কানি এটা তো পাইছো আয়ো খাহি জন্মদিন সদায় সময় নাখোৱাই জন্মদিন এন্দক আজি যে আমি ভালকে পুৰা জন্মদিন খুৱাই দিছো হ'ব এলা বাদ দি আমি ৰজামাৰি খাম আমি খালি ফ্ৰেণ্ডছ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই Some keep it sorry.